আরে পাৰ্টনাৰ মালটো পাইছোঁ ৰ চা তহঁতৰ কাম এটা আছে তহঁতে কৰিব লাগিব বছ বৰুৱা মালিকে বহুত পইচা লৈ আহিছে আমি সেইখিনি আত্মসাৎ কৰিব লাগিব যা তহঁতে উঠাই লৈ আহিবি যা ঐ তহঁতে যে বহি আছ যা তহঁতেও ডাঙৰ মাইনা ডাঙৰ মাইনা কিবা কৈছে না দেউতা এই পানী গ্লাছ আনাচোন দেউতা নিছো দেউতা লওক দিয়া ইমান গৰম এই মাজনী ডাঙৰ খত থকাচোন পিতা পানী এগিলাচ লৈ আহাচোন নি আছো দেউতা দেউতা লওক দিয়া আৰে কোন তহঁত নোদা নোপোচাকে এনেকে ঘৰৰ ভিতৰলৈ যে সোমাই আহিলি ঐ বুঢ়া পইচা ক'ত থলি হা কিহৰ পইচা কি পইচা ঐ যা পইচা বিচাৰি খোজা ঐ ব'ল ব'ল পিনে ইয়াত আছে ৰাজু ভাই পাই গ'লো ৱাহ কি মজা বে হয় ৰাজু ভাই এইচোন পুলিচক ফোন কৰিছে দে চালা বুঢ়া পুলিচক ফোন কৰিবা ঐ কাম হৈ গ'ল বৌ হেল্ল' ছাৰ মোৰ তাত গুণ্ডা কেইটামান সোমালে চাল্লা বুঢ়া হৈ আৰে দেউতা কি হ'ল দেউতা কি হ'ল চালা বুঢ়া গ'ল চালা মই এতিয়া কি হ'ব পিতা কাইলৈ ফচি যাম নহয় আইডিয়া দেউতা ক'ত আছে মাত বোল নাই যে দেউতা কি হ'লে কণ ক'ত আছে তই কণ ইয়াতো কি হ'ল উঠ দাদা কৈ গুণ্ডা কেইটামান আহি দেউতা পইচাখিনি লৈ গ'ল আৰু দেউতাক গুলি মাৰি থৈ গ'লে কি ভাইটি পানী গিলাচ লৈ আহা দাদা আনি আছো দিয়া লওক দাদা পানী হেল্ল' বিজয় হেল্ল' ছাৰ কোৱা ছাৰ মানে দেউতা কি হ'লে কণ ক'ত আছে তই কণ ইয়াতো কি হ'ল উঠ দাদা কৈ গুণ্ডা কেইটামান আহি দেউতা পইচাখিনি লৈ গ'ল আৰু দেউতাক গুলি মাৰি থৈ গ'লে তুমি চিন্তা নকৰিবা মই ষ্টাফ দুজনক পিছত পঠিয়াই আছোঁ ছাৰ সোনকালে পঠিয়াব অলপ হয় নেকি চিন্তা কৰিব নালাগে কালি লগ কৰি কথা পাতি আছোঁ মই ঠিক আছে ছাৰ হ'ব ঠিক আছে হ'ব দিয়া
বিজয় আছানে? অঁ আছোঁ আহক। অঁ ছাৰ আহিছে আহক। কি হ'ল কোৱাচোন? অঁ ছাৰ কি ক'ম, আজিৰ দিনত গুণ্ডা কেইটামান আহিছিল বোলে, তাৰপিছত গুণ্ডা কেইটামান আহি ঘৰত সোমাই দেউতাক মাৰিল আৰু পইচা আছিল, পইচা লৈ গ'ল। কিমানমান আছিলে বাৰু পইচা? কোনে কৈছিল 5 লাখমান আছিল, দেউতাই বেংকৰ পৰা উঠাই আনিছিল, আজি উঠাই আনিছিল বোলে। এতিয়া দেউতা ক'ত আছে বাৰু? দেউতা আছে ভিতৰতে। ঘটনাটো কোনে হৈছিলে বাৰু? তাতে বলক মই দেখাই দিম। ব'লাচোন। বেছি চিন্তা নকৰিবা বুজিছা তুমি, মই তদন্ত কৰোঁ, তাৰপিছত এইটো গোটেই ইয়াতো নাগাবান্ধি কৰি দিম। বেছি চিন্তা কৰি নাথাকিবা দিয়া, মই যাওঁ এতিয়া। ধেইত চালা আকৌ পলাই আমাক বছে কি ক'ব এতিয়া?
ঐ এতিয়াতো আন্ধাৰ হৈছে ইয়াতে ক'ৰবাত থাকি নিদে হ'ব দে বৌ ঐ তহঁতো আহে বিজয় দেৱ হেল্ল' বিজয় কোৱা মই ব্ৰিজৰ ওপৰতে আছোঁ আহা ইমান হঠাৎ নহ'বা ছাৰ এতিয়া মই কি কৰোঁ একো ভাবি পোৱা নাই আপুনি কিবা এটা কৰি সিহঁতক ধৰি দিয়ক আৰু ঠিক আছে হ'ব চিন্তা কৰিব নালাগে ঠিক আছে চিন্তা কৰিব নালাগে তুমি এতিয়া যোৱা মই কিবা এটা ব্যৱস্থা কৰি আছোঁ হা যোৱা নদীখনৰ পানীটো অলপ বাঢ়িছে মাছে মাৰিলৈ যাওঁ নেকি এসাঁজমান পাঙে নেকি জাঙেৰা মাছকে মাৰি আহোঁগৈ আজি আৰু যা এসাঁজমান পালেই হ'ব আৰু দে এইটো মানুহ নে কি মানুহ নে কি এইটো মানুহে হয় নেকি আৰে মানুহেচোন অ' ভাইটি অ' ভাইটি ভাইটি উঠাচোন উঠা কি হ'ল তোমাৰনো ডাঙৰ মইনা কিনো হ'ল এই বস্তা এখন লৈ আছোন জল্দি বস্তা এখন লৈ আহা জল্দি লৈ আহা এইখিনিতে পাই দিয়া এইখন লৈ যাচোন আৰু কাপোৰ এখন লৈ আহা জল্দি লৈ আহা জল্দি এই তুমি এইফালে আহাচোন এইফালে ধৰিবা আহা কিনো হ'ল মানুহজনৰ এই নেজানো ৰ'বা কি হ'ল এই মাজনী তুমি মোবাইলটো আনাচোন জল্দি আনা নিছো দেউতা দিয়া ডাক্তৰ দা আপুনি আহকচোন আমাৰ ঘৰত এপাক ইমিডিয়েট আহকচোন আমাৰ ঘৰত কিবা এটা হৈছে মানে ঠিক আছে দিয়া জল্দি আহক মাজনী এইটো লৈ যোৱা তুমি আহিলা ঠিক আছে বোলা ঐ তহঁতে যে এটাও মাত দিয়া নাই তহঁতৰ কি হ'ল হা এতিয়ালৈকে যে কোৱা নাই কামটো কি হ'ল মানে আৰে বছ কি বছ কি হ'ল নকওঁ যে কামটো হ'লে নাই বছ কামটো হ'ল কিন্তু কি কিন্তু হা কাম এটা কৰিব দিয়া সম্পূৰ্ণকৈ এটা কাম কৰিব নোৱাৰো তহঁতে বছ মালটো আনি থাকোঁতে ৰাস্তাত পুলিচৰ গাড়ী আৱাজ শুনিলোঁ বছ সেইকাৰণে আমি জংঘলত লুকাই দিছিলোঁ আমি ভাবিছিলোঁ বস্তুটো লুকাই থওক যেতিয়ালৈকে পুলিচে নাযায়
পিছত আমি বস্তুটো লৈ যা বুলি কওঁতে কি হ'ল তেতিয়া? কোন এটা মক্কেল জংঘলত আছিলে, সি চাগে আমাক বস্তুটো লুকাই থকা দেখিছিল। বছ, যেতিয়া সেই বস্তুটো ল'ব খুজিছে তাক আমি আগুৰি ধৰিছিলোঁ। সি চলা আমাৰ লগত লাগিছে বে। কিন্তু তাক মই গুলিয়াই দিছিলোঁ। কোনফালে গ'ল গমেই নাপালোঁ। কি সেইটো কথা? তোনে সামান্য কাম এটা কৰিব নোৱাৰিলি? তোহনেকেইটা ইমানকেইটা থাকিও তাক মাৰিব নোৱাৰিলি? হে বছ, ৰ কিবা এটা কৰিব লাগিব। আইডিয়া, তই তাক ক'ত মাৰিছিলি? ভৰিত মাৰি দিছিলোঁ। তহঁতে চা, আমাৰ যিমান গেং আছে চবকে জনাই দে। যদি সেই গুলি লগা মানুহটো দেখা পায়, কি হস্পিটেল কি ঘৰ চবতে বিচাৰিব দিবি। যদি মোক খবৰ দিব পাৰে তেন্তে মই তাক ইনাম দিম। চালা সি মোৰ পৰা ক'ত সাৰিব? ঐ চবকে মেছেজ কৰি পঠাই দে। হা মেছেজ আহিছিল। ইনাম দিব নেকি? অ' এই ভৰিত গুলি লগা মানুহটো আমাৰ গাঁৱতে আছে দেখোন। দাদা, এই ভৰিত গুলি লগা মানুহটো আমাৰ গাঁৱতে আছে। অ'কে ঠিক আছে। অঁ দে। ঐ বল। অঁ এইকেইটা কম মানুহ, ভণ্টি এফালে আহাচোন। অঁ এইকেইটা কম মানুহ বা? অঁ নাজানো নহয় কম মানুহ বা। এই যা সুধিয়াগৈ। এই মইনাহঁত, ইয়াত ভৰিত গুলি লগা মানুহ এটা দেখিছিলি নেকি? বছ একোৱেই নকলেচোন। এই ব'ল ভিতৰত চেক কৰিম। চালা তই ইয়াত সোমাই আছ? চালা পইচা ক'ত? আবে চালা পইচা ক'ত? উঠ। আবে চালা পইচা কছে কবি কবি নাই? আবে ঐ চাই দে গোটেই গুলি ভৰাই দিম। এই ৰ এই তই নাজানিলে কোনে জানিব? মই নাজানো দেখোন পানীত পৰাৰ পাছত কি হ'ল একো গম নাপাওঁ, পাহৰি গ'লো। কি কৈছ তই? ক'ত থলি ক? নাজানো। ইয়াক মানে কি কৰিম? ঐ তহঁতে সোধ। ঐ ক, ধৈৰ্য নাইকিয়া গৈছে মোৰ। এই আটাবে ডিঙি নেকি ইয়াক? অঁ ভণ্টি এফালে পলা। বছ সিহঁতে চব পলাব বিচাৰিছে। মাৰ সিহঁতক। মোক নামাৰিব। ভণ্টি নামাৰিব। এই বছক মাৰিলি তই কোন দে? হট।
ডাঙৰ মইনা ডাঙৰ মইনা ডাঙৰ মইনা মইনা দাদা মই নাও দি পেলাই গৈছিলে কি অঁ খমিনা 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 কি হ'ল ডাঙৰ মইনা তোৰ কি হ'ল উঠ চৌধুৰী ইয়াৰ পৰিণাম কি হ'ব তই চাই থাক